ঝাৰখণ্ডত মব লঞ্চিঙৰ নামত যি ঘটনা ঘটিলে, এই ঘটনাক লৈ মই কোনো ধৰণৰ মন্তব্য দিয়া নাছিলোঁ যদিও আজি নিদিয়াকৈ থাকিব নোৱাৰিলোঁ। গোটেই ৰাতি এজন যুৱকক পিটাই কৰাৰ পিছত যদি পুলিচক গতাই দিলে, সেই সময়ত টাৰবেজৰ অৱস্থা খুবেই বেয়া আছিলে, প্ৰয়োজন আছিলে চিকিৎসাৰ, কিন্তু প্ৰেৰণ কৰা হ'ল আদালতত। তাৰ পিছত আৰম্ভ হ'ল চিকিৎসা, কিন্তু সেই সময়ত টাৰবেজৰ শৰীৰৰ অৱস্থা টাৰবেজৰ শৰীৰ জবাব দি দিলে। এজন যুৱকক 18 ঘণ্টা মাৰি থকা খবৰ প্ৰশাসনে নাপালে। এজন যুৱকক 18 ঘণ্টা মাৰি থাকিলে, ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি গোটেই ৰাতি আকৌ এবাৰ ৰাতিপুৱা হ'ল, কিন্তু প্ৰশাসনে একো খবৰ নাপালে। যেতিয়া মাৰি আৰু মাৰিব নোৱাৰা হ'ল, সেই সময়ত গতাই দিলে প্ৰশাসনক। কিন্তু সেই সময়ত গোটেই ৰাতি প্ৰশাসনে ক'ত আছিলে? এয়া বহু চিন্তাজনক কথা। আৰু এইবোৰ প্ৰথমে নহয়, ভাৰতবৰ্ষত এনেকুৱা ঘটনা হৈয়ে আহিছে। গতিকে ইয়াৰ অন্ত নাই, যেতিয়ালৈ সমাজত হিন্দু মুছলিম ভাৱ শেষ হৈ নাযায়, তেতিয়ালৈ এনেকুৱা ঘটনা ঘটিয়ে থাকিব। গতিকে এনেকুৱা ঘটনা যেন ভৱিষ্যতত নঘটে, আমাক দলে বলে ওলাই আহি ইয়াৰ প্ৰতিবাদ কৰিব লাগিব। কিন্তু মুছলমানৰ ওপৰত অত্যাচাৰ সহ্য কৰা নহ'ব। মব লঞ্চিঙৰ নামত মুছলমানৰ ওপৰত অত্যাচাৰ সহ্য কৰা নহ'ব। আমি বহুত সহ্য কৰিছোঁ। আৰু এইবাৰ নতুন পাৰ্লিয়ামেণ্টত, এইবাৰ যি নিৰ্বাচন হৈ গ'ল, যিসকলক আমি সাংসদ বনাইছোঁ, তেওঁলোকে পাৰ্লিয়ামেণ্টত গৈ কণ্টেষ্ট চলিছে। কোনোবাই জয় শ্ৰীৰামৰ নাৰা লগাই আছে, কোনোবাই আল্লাহু আকবৰৰ নাৰা লগাই আছে। পাৰ্লিয়ামেণ্টটো বনাই দিছে ধৰ্মীয় স্থান। কোনে কিমান ধৰ্মৰ নামত চিঞৰিব পাৰে? পাৰ্লিয়ামেণ্টত আমি পঠাইছোঁ সংসদত, যেন আমাৰ সমষ্টিত কি সমস্যা চলি আছে, এইবোৰ সমস্যা যেন তাত দাঙি ধৰিব পাৰে। গতিকে ইমানখিনি মই ক'ব। আৰু কথা হ'ল, ডাঙৰ নেতাবোৰে এতিয়া যি চিঞৰি আছে মব লঞ্চিঙৰ নামত যি ঘটনা ঘটিল ঝাৰখণ্ডত টাৰবেজৰ লগত, সেই সময়ত নেতাবোৰে খবৰ পোৱা নাই। সেই সময়ত নেতাবোৰ ক'ত আছিলে? এই ঘটনাৰ লগত জড়িত আছে। আৰু যিসকলে এই ঘটনা ঘটালে, তেওঁলোকক যেন উচিত শাস্তি দিয়ে। আমাৰ ডিমাণ্ড, আমাৰ দাবী, যি এই জঘন্য ঘটনা ঘটাইছে, যিজন ব্যক্তিয়ে এই টাৰবেজ এজন যুৱকক হত্যা কৰিলে, এই মানুহজনৰ যিমানজন মানুহ ইয়াৰ লগত জড়িত আছে, সিমানজন মানুহৰ যেন ফাঁচি হয়। আমি ফাঁচিৰ দাবী জনালোঁ। আৰু উচিত দোষীক শাস্তি দি যেন আমাৰ দাবী ফাঁচি, আমাক ফাঁচি লাগে। যিসকলে এই ঘটনাৰ লগত জড়িত আছে, প্ৰতিটো ব্যক্তিৰ যেন ফাঁচি হয়। আৰু নেক্সট টাইম কৰাৰ আগত যেন চিন্তা কৰে যে মব লঞ্চিঙৰ নামত বিনা দোষীক যেন মাৰিব নোৱাৰে। ধন্যবাদ।